বহুত সঘনে লাইভ অহা হৈছে এই প্ৰায় এসপ্তাহ 10 দিনৰ ভিতৰত মই 3বাৰ লাইভ আহিলোঁ লাইভ অহাৰ এটা কাৰণো আছে যেহেতু আমি ৰাজনৈতিক দল হয় ৰাইজৰ লগত সদায় যোগাযোগত থাকিব লাগে আমি কি ভাবিছোঁ কি কৰি আছোঁ ৰাইজক জনাব লাগে আৰু আজিৰ তাৰিখত তেনেকেই প্ৰেছ মিট কৰি থকাটো সম্ভৱ নহয় আৰু প্ৰেছ মিট কৰিলে আমাৰ যিখিনি মিডিয়া হাউচেছ আছে তেখেতসকলে আমি যি ক'ব বিচাৰিছোঁ সেইটো মানে ডিটেইলছত মানে ৰিপ্ৰেজেণ্ট কৰিব নোৱাৰে তেখেতসকলৰো লিমিটেশ্যন আছে আমি তেখেতসকলক ধন্যবাদ জনাওঁ যে সদায় আমি যি কৰি আছোঁ যি ভাবি আছোঁ যি কৈ আছোঁ এইটো তেখেতসকলে হাইলাইট কৰি থাকে আজিৰ লাইভ অহাৰ কিছুমান উদ্দেশ্য আছে 4-5টামান পইণ্ট মই কম কোৱাৰ আগতে এই এসপ্তাহ মানত এটা নতুন অভিজ্ঞতা হৈছে মোৰ অভিজ্ঞতাটো হ'ল আমাৰ ইপিপিএলৰ কৰ্মী আৰু ইভেন বিপিএফৰ কৰ্মী বিজেপিৰ কৰ্মী তেখেতসকলে ফোন কৰি পেলাই সুধি আছে যে ছাৰ নিৰ্বাচনটো শেষ হৈ গ'ল এতিয়া কি কৰিম কি কৰিলে ভাল হয় বুলি ইপিপিএলৰ কৰ্মীটো মোক সুধিবই পাৰে ইপিপিএলৰ কৰ্মী যেহেতু মই দলৰ সাধাৰণ সম্পাদক হয় তেখেতসকলে সুধিবই যে এতিয়া আগৰ ফিউচাৰ কোৰ্স অফ একশনটো কি হ'ব এইটো সুধিব কিন্তু বিপিএফৰ কৰ্মীবিলাকো নেতা কৰ্মীও সুধি আছে যে ছাৰ আমি কি কৰিম এতিয়া আমি চৰকাৰত আহিলোঁ আমি কেনেকৈ আগুৱাই যাম তেখেতসকলেও বহুত মানে আমাৰ বন্ধু বান্ধৱ যিখিনি আছে আমাৰ চিনিয়ৰ তেখেতসকলেও সুধি আছে যে আপোনালোকৰ 5 বছৰ চৰকাৰ আছিলে কেনেকুৱা অভিজ্ঞতা আছিল কেনেকৈ আগুৱাই যাম আমিতো MCLA নহয় EM নহয় আমি কোনো চেয়াৰমেন নহয় কি কৰিম তদ্ৰুপ বিজেপিৰ কৰ্মীবিলাকো সুধি আছে যে আমি কি কৰিম যেহেতু এতিয়া বিটিআৰত আমি শাসনত নাই গতিকে কি কৰিলে ভাল হয় বুলি তেখেতসকলে সুধি আছে মই এটাই জবাব দিছোঁ যে যেহেতু ইলেকশ্যনৰ আগতো যোৱা 5টা বছৰ আমি কৈছোঁ যে আমাৰ কাৰণে ৰাজনীতিটো ৰাইজক সেৱা কৰাটোৱেই উদ্দেশ্য শাসন কৰা দখল কৰা সেইটো আমাৰ মানসিকতা নহয় বা এটা আমাৰ মানে প্ৰায়ৰিটিও নহয় এটা আমাৰ এজেণ্ডাও নহয় সেৱা কৰাটোৱেই আমাৰ উদ্দেশ্য ৰাজনীতিত আছোঁ যেতিয়া ৰাইজক সেৱা কৰি যোৱা যিমান দিনলৈকে আমি কৰিব পাৰোঁ যিমান দিনলৈকে আমাৰ সামৰ্থ্য আছে আমাৰ মানে এনাৰ্জি আছে আমাৰ ৰিচোৰ্চেছ আছে যিমান দিন সময় দিব পাৰোঁ সিমান দিনলৈকে ৰাজনীতিত থাকি ৰাইজক সেৱা কৰি যোৱাটোৱেই আমাৰ উদ্দেশ্য হ'ব লাগে লক্ষ্য হ'ব লাগে গতিকে মই সকলো ৰাজনৈতিক কৰ্মী এইটো ইপিপিএলো হ'ব পাৰে বিপিএফো হ'ব পাৰে বিজেপি হ'ব পাৰে কংগ্ৰেছ হ'ব পাৰে যি দলৰে আমাৰ কৰ্মী নহওক কিয় আমি বড়োলেণ্ড অঞ্চলটোক কেনেকৈ আগুৱাই নিব পাৰোঁ আমি যে 2020 চনৰ পৰা আমি শান্তি স্থাপন কৰিলোঁ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত গোবিন্দ বসুমতাৰীৰ নেতৃত্বত আৰু মিহিনীশ্বৰ বসুমতাৰীৰ নেতৃত্বত নিখিল বড়ো ছাত্ৰ সন্থা নেশ্যনেল ডেম'ক্ৰেটিক ফ্ৰণ্ট অফ বড়োলেণ্ড আৰু বিভিন্ন দল সংগঠনৰ নেতৃত্বত যি বিটিআৰ চুক্তি হ'ল 27 জানুৱাৰী 2020 চনৰ যে 27 জানুৱাৰীত যে বিটিআৰ চুক্তি হৈ গ'ল তাৰ পিছত যে আমাৰ অঞ্চলত শান্তি ঘূৰি আহিল ইয়াতে উগ্ৰপন্থী সমস্যাৰ সমাধান হ'ল আমাৰ যি আন্দোলন চলি আছিলে 3-4টা দশক ধৰি এই আন্দোলনৰ এটা অৰ্থপূৰ্ণ কনক্লুজন হ'ল মিনিংফুল এটা কনক্লুজন হ'ল বুলি মই ভাবোঁ যদিও ফুল্লি মানে কনক্লুড হোৱা নাই কিন্তু পাৰ্চিয়েলি হ'লেও যি সলিউশ্যন আহিব লাগিছিল পাৰ্চিয়েল সলিউশ্যন দি আমাৰ ইয়াতে শান্তি স্থাপন হ'ল গতিকে এতিয়া কাম কৰিবলৈ আমি সকলো দিশত কাম কৰাৰ বহুত মানে প্ৰয়োজন আছে শিক্ষাৰ দিশতে নহওক কিয় স্বাস্থ্যৰ দিশতে নহওক কিয় খেতি বাতিৰ দিশতে নহওক কিয় যুৱ মানে ইউথ এম্পাৱাৰমেণ্টৰ ক্ষেত্ৰত উইমেন এম্পাৱাৰমেণ্টৰ বহুত কৰণীয় আছে আমাৰ ইপিপিএল কৰ্মীসকলক উদ্দেশ্যে কিছুমান কথা ক'ব বিচাৰিছোঁ আপোনালোকে সদায় প্ৰাউড ফিল কৰিব সদায় আপোনালোকে নিজকে একদম বুকু পিন্ধাই আপোনালোকে এতিয়া ঘূৰি ফুৰিব লাগে যে আমি যোৱা 5টা বছৰত বহুত কষ্ট কৰি পেলাই অহৰহ কষ্ট কৰি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত UG ব্ৰহ্ম ছাৰৰ নেতৃত্বত গোবিন্দ
বাইদেউ বসুমতাৰী, ৰেণুকা নাৰ্জাৰী, প্ৰতিভা ব্ৰহ্ম, বাইদেউ ডাঙৰীয়ানী, তেখেতসকলৰ নেতৃত্বত আমি বড়োলেণ্ড অঞ্চলত শান্তি স্থাপন কৰাই নহয়, শান্তিটো মানে প্ৰত্যেকটো ঘৰে ঘৰে লৈ যোৱাত, প্ৰত্যেকটো ব্যক্তিক মানে বেনিফিট হোৱাকৈ আমি যে কাম কৰিলোঁ, এইটোৰ কাৰণে আপোনালোকে বহুত প্ৰাউড ফিল কৰিব। বিটিআৰ চৰকাৰত তেনেকুৱা চিষ্টেম, গভৰ্নেন্সৰ চিষ্টেম তেনেকুৱা নাছিলে, বহুত কিয়টিক আছিলে, কোনো প্ৰচেছ নোহোৱাকৈ, প্ৰচিডিউৰ নোহোৱাকৈ চলিছিল। গতিকে যোৱা 5টা বছৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বহুত কষ্ট কৰি পেলাই বিটিআৰৰ এডমিনিষ্ট্ৰেশ্যনত, কাউন্সিলৰ এডমিনিষ্ট্ৰেশ্যনত এটা চিষ্টেম অনা হৈছে। এই চিষ্টেমৰ দ্বাৰা দি খালি এইটো যোৱা 5টা বছৰ নহয়, অনাগত দিনবোৰত যিমান দিন আমাৰ এইটো কাউন্সিলটো চলিব, ইয়াতে মানে এটা চিষ্টেমৰ দ্বাৰা দি এতিয়া চলিব লাগিব। গতিকে এইটোৰ কাৰণে আপোনালোকে প্ৰাউড ফিল কৰিব। আপোনালোকে প্ৰাউড ফিল কৰিব যিহেতু আমি গোটেই বিটিআৰত যিমান দুখীয়া পৰিয়াল আছে সকলোকে আমি এটা এটাকে ৰেচন কাৰ্ড দিব পাৰিলোঁ। ঘৰে ঘৰে যাই পেলাই, গাঁৱে ভূঞে যাই পেলাই, তিনিআলি চাৰিআলি যাই পেলাই আমি UPPLৰ কৰ্মী আৰু বিজেপিৰ কৰ্মী, যেহেতু দুইটা দলৰ চৰকাৰ আছিলে আমাৰ, বিজেপি আৰু UPPLৰ যোৱা 5টা বছৰ, প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত প্ৰত্যেকজন BCDC মেম্বাৰ, BCDC চেয়াৰমেন, টাউন কমিটিৰ ৱাৰ্ড কমিশনাৰ, টাউন চেয়াৰপাৰ্চন, সকলোৱে মিলি, আমি UPPL কৰ্মীয়ে মিলি আমি সকলো পৰিয়ালক ৰেচন কাৰ্ড দিব পাৰিছোঁ। অলমষ্ট নিয়াৰ ইউনিভাৰ্চেল কাভাৰেজ এতিয়া ৰেচন কাৰ্ড আমি দিব পাৰিছোঁ। ৰেচন কাৰ্ডৰ দ্বাৰা বহুত কাম হয় আজিকালি। ৰেচন কাৰ্ড হোৱাৰ লগে লগে আপুনি ফ্ৰী ৰেচন পায়, ৰেচন কাৰ্ড হোৱাৰ লগে লগে আপুনি আয়ুষ্মান কাৰ্ড পায়, 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা হয়। ৰেচন কাৰ্ড নাথাকিলে অৰুণোদয় নাপায়, গতিকে ৰেচন কাৰ্ডৰ থ্ৰুদি অৰুণোদয় পায়। ৰেচন কাৰ্ডৰ দ্বাৰা দি লাইফ ইঞ্চুৰেঞ্চ পোৱা যায়। গতিকে ৰেচন কাৰ্ডটো মানে দুখীয়া পৰিয়ালক দুখীয়াৰ পৰিস্থিতিৰ পৰা ওপৰত উঠাই অনাৰ কাৰণে এটা ইঞ্জিন হয়। গতিকে ৰেচন কাৰ্ড দিব পৰাৰ কাৰণে আপোনালোকে বহুত প্ৰাউড ফিল কৰিব। নেক্সট আপোনালোকে জানে যে আজি গোটেই বিটিআৰত যোনটো হোমলেছ ফেমিলিজ আছিলে, হোমলেছ ফেমিলিজৰ কাৰণে প্ৰায় 3.5 লাখ, 5টা বছৰত প্ৰায় 3.5 লাখ, একজেক্ট ফিগাৰটো মোৰ লগত আছে ইয়াতে, প্ৰায় আমাৰ 3,42,385 গাঁও অঞ্চলবোৰত আৰু আৰবানখিনি আছে। আৰবান PMAYG, প্ৰধানমন্ত্ৰী আৱাস যোজনা, গ্ৰামীণ আৰু আৰবান, এই দুইটাত মানে প্ৰায় গ্ৰামীণ কিবাতে 3,42,000 পৰিয়ালক আমি ঘৰ আবণ্টন দিব পাৰিছোঁ প্ৰধানমন্ত্ৰী আৱাস যোজনা। এইটোৰ কাৰণে আপুনি প্ৰাউড ফিল কৰিব। আৰু আৰবান এৰিয়াৰখিনি ডেটা মোৰ লগত নাই, কিন্তু আৰবানতো বহুতখিনি দিয়া গৈছে। আমাৰতো এতিয়া 9টা চাগে লোকেল আৰবান বডিজ, ULBs বুলি কয়, 9টা ULB আছে আমাৰ বিটিআৰত। সেইখিনি এৰিয়াতো মানে প্ৰধানমন্ত্ৰী আৱাস যোজনা আবণ্টন দিয়া গৈছে আৰু ঘৰখিনি মানে কমপ্লিট কৰি দিয়া হৈছে। তো গতিকে এইটোৰ কাৰণে আপোনালোকে প্ৰাউড ফিল কৰিব। আমাৰ দিনত নতুনকৈ ইনোভেটিভ এটা স্কিম আনিছে, এইটো হ'ল জ্ঞান চেৰাং বুলি দুখীয়া পৰিয়ালৰ ছাত্ৰ ছাত্ৰীক অলপ অৰ্থনৈতিক সকাহ দিবলৈ 5টা বছৰত 35,000 ষ্টুডেণ্টছবোৰক আমি জ্ঞান চেৰাঙৰ স্কলাৰশ্বিপ দিব পাৰিছোঁ। 5,000 কৰি 5,000 টকাকৈ টোটেল 35,000 ষ্টুডেণ্টছবোৰক আমি ডাইৰেক্ট ফাইনেন্সিয়েল বেনিফিট আমি দিব পাৰিছোঁ। তদ্ৰুপ আমি ক্ষুদ্ৰ মহিলা ব্যৱসায়ীবিলাকক টোটেল 35,000 মহিলা ব্যৱসায়ীসকলক পঞ্চায়ত বিধানসভাৰ আণ্ডাৰত আমি বেনিফিট দিব পাৰিছোঁ। এইটোৰ কাৰণে আপোনালোকে প্ৰাউড ফিল কৰিব। চবতকে ভাল এটা কাম কৰিছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত, সেইটো হ'ল বৈশ্যমতী, ভাবিব নোৱাৰা কথা। আমি মানে নতুন 6th Schedule কাউন্সিল হয়, এইটো 6th Schedule কাউন্সিল 2003 চনত গঠন হৈছিল। তাৰপিছত 2020 চনত ইয়াৰ মানে ষ্ট্ৰীম লাইনিং বা অগমেণ্টেশ্যন অফ পাৱাৰ থ্ৰু বিটিআৰ এফৰ্ট হৈছে। গতিকে 2020 চনত যে পাৱাৰ অগমেণ্টেশ্যন হৈছে আৰু এৰিয়া এক্সপানশ্যন পিছত হ'ল 81টা গাঁও মানে ইনক্লুড কৰি পেলাই গহপুৰলৈকে বাউণ্ডাৰীটো আমাৰ এক্সপানশ্যন হ'ল। ইয়াৰ দ্বাৰা দি
মানে ইমান পুৰণা মানে অট'নমাছ কাউন্সিল আছে 6 শিডিউল অট'নমাছ কাউন্সিল আছে যিবিলাক 1950 গঠন হৈছে যিবিলাক 1948 গঠন হৈছে তথাপিও তেখেতসকলৰ লেণ্ড ৰেকৰ্ডটো ডিজিটাইজ কৰিব পৰা নাছিল ডিজিটাইজেশ্যন অফ লেণ্ড ৰেকৰ্ড ইজ এ ভেৰি টিডিয়াছ প্ৰচেছ এইটো বহুত মানে এনাৰ্জি বহুত ৰিচোৰ্চেছ বহুত টাইম ইয়াতে লাগে কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বহুত মানে এক্সপাৰ্ট সাৰ্ভিসেস একদম এক্সপাৰ্ট সাৰ্ভিসেস এক্সপাৰ্টিজ আনি পেলাই বৈশ্যমতি 1.0 আৰু বৈশ্যমতি 2.0 এই দুইটা দ্বাৰা দি যিমান আমাৰ মাটিৰ ৰেকৰ্ড আছে এই মাটিৰ ৰেকৰ্ডটো 100% ডিজিটাইজেশ্যন আজি বিটিআৰত কৰা হৈছে তাৰ দ্বাৰা দি বহুত সাৰ্ভিসেস বহুত প্ৰায় আই থিংক ইফ আই ৰিমেম্বাৰ ইট কাৰেক্টলি 13 সাৰ্ভিসেস মানে মাটি ৰিলেটেড ল্যান্ড ৰিলেটেড টোটাল 13 সাৰ্ভিসেস এতিয়া অনলাইন দিয়া যায় including land transfer মানে land মানে sell permission বা purchase permission যিমান মিউটেশন বহুত তেনেকা 13 সার্ভিসেস মানে অনলাইন কৰিব পৰা গৈছে থ্ৰু বৈশ্যমতি মানে যোনটো আমাৰ এপ আছে এটোৰ দ্বাৰা দি এটো কৰিব পৰা যায় ইয়াত মানে এটা দুটা সার্ভিস আৰু সংযোজন কৰা যায় এড কৰা যায় যেনেকৈ আমি যদি ল্যান্ড ৰেভিনিউটো আমার যে খাজনা আছে মাটির খাজনাটা যদি অনলাইন দিব পারা এটা সিস্টেম করে এটো বহুত ইজি এতিয়া যেহেতু ফাউন্ডেশনটো আছে বৈশ্যমতি যোনটো এপটো আছে এটা সার্ভিস এটো ইউজ কৰিব পাৰে যে আমি অনলাইন জাস্ট মানে ট্রান্সফার কৰিব পাৰা থ্ৰু মানে ইউপিআই বা নেট বেংকিং তেনেকৈ যদি ট্রান্সফার কৰিব পাৰা ব্যৱস্থা কৰা যায় এটো আৰু বহুত ভাল হ'ব আৰু ৰাইজৰ কাৰণে এটা ডাঙৰ এটা সার্ভিস হ'ব তো এটো 5টা বছৰত এটা ডাঙৰ এটা এচিভমেন্ট যে আমি মাটিৰ যোনটো সাৰ্ভিসেস আছে এটো অনলাইন কৰিব পাৰিছো আৰু বৈশ্যমতি 2.0 লৈকে এটো কৰা হৈছে আৰু বহুত ফ্যামিলি ইয়াৰ দ্বাৰা দি বেনিফিট হৈছে মোৰ ৰেকৰ্ড যোনটো আছে টোটাল মাটিৰ বেনিফিট মানে প্ৰায় 3,83,000 ফ্যামিলিজ টোটাল 3,83,000 ফ্যামিলি বোৰক এই বৈশ্যমতি 1.0 আৰু 2.0 এইটো দি মানে বেনিফিট কৰা গৈছে তো গতিকে আপোনালোকে এইটোৰ কাৰণে বহুত মানে প্ৰাউড ফিল কৰিব আৰু যেহেতু বিটিআৰ চুক্তিটো আমাৰ মেইনলি অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন এণ্ড নেশ্যনেল ডেম'ক্ৰেটিক ফ্ৰণ্ট অফ বড়োলেণ্ড আৰু কেইটামান সংগঠন বড়ো সংগঠনবোৰ একেলগে মিলি পেলাই এইটো মানে ফেচিলিটেট কৰিছিলে বা লিডাৰশ্বিপ লৈছিলে আপোনালোকে জানি ভাল পাব যে যিমান আমাৰ নেশ্যনেল ডেম'ক্ৰেটিক ফ্ৰণ্ট অফ বড়োলেণ্ডৰ মানে ক্যাডাৰ্ছ বিলাক আছিলে total verified cadres 7,623 NDAB cadres verified কৰা হৈছে जो অসম পুলিশ আৰু NDAB চাৰিটা ফেকশনৰ লিডাৰশ্বিপ মানে সহায় কৰি পেলাই এটো মানে ভেৰিফাই কৰা গৈছে আউট অফ 7,623 verified cadres so far 4,881 তেখেতসকলে মানে এক্স গ্ৰেচিয়া মানে এসিস্টেন্স ফাইনান্সিয়েল এসিস্টেন্স এটো ফিক্সড ডিপোজিট হিচাপে 4 লাখ টকাকে তেখেতসকলক মানে দিয়া গৈছে এটো ৰিহেবিলিটেশনৰ কাৰণে তো এটো ডাঙৰ এমাউন্ট নহয় তথাপিও এটা তেখেতসকলক মানে সকাহ দিবলৈ তেখেতসকলে যাতে এটা নতুন জীৱন যাপন কৰিব পাৰে ইমান দিন তেখেতসকলে ঘৰৰ বাহিৰত থাকি জংগলে মংগলে থাকি বিদেশত থাকি বহুত কষ্ট পাইছে গতিকে এই 4 লাখ টকা দি তেখেতে পুনৰ জীৱন যাতে স্থাপন কৰিব পাৰে এটোৰ কাৰণে দিয়া গৈছে বহুত মানে মাৰ্টাৰ্স ফ্যামিলি আছিলে Martyrs family total 838 NDAB Martyrs family বিলাকক 5 লাখ টকাকে এটা এক্স গ্ৰেচিয়া পেমেন্ট তেখেতসকলক দিয়া গৈছে টু দি নেক্সট স্কিম অফ Martyrs families যেনেকৈ আমাৰ আগৰ আন্দোলনত মানে 1986 to 2003 যি আন্দোলন চলিছিল আপসুৰো বহুত মানে Martyrs family আছিলে ওভাৰ ষ্টুডেন্টছ ইউনিয়ন টোটাল 360 যিবিলাকক আগৰ সময়ত দিয়া দিব পৰা অৱস্থাত নাছিলে তেখেতসকলক আপসুৰ যেতে মাৰ্টিয়াছ আছে তেখেতসকলক দিয়া হৈছে ইন আৰু তো বড়ো লিবাৰেশন টাইগাৰ্স BLT ৰ কিছুমান মাৰ্টিয়াছ ফ্যামিলি আছিলে তেখেতসকলক দিয়া গৈছে টোটাল 91 আমাৰ মাৰ্টিয়াছ ফ্যামিলি বিলাকক BLT ৰ তেখেতসকলক দিয়া গৈছে আমাৰ মানে চাকৰিৰ ক্ষেত্ৰত যেটো আমি প্ৰমিস কৰিছিলো যে বহুত কিবা মানে তেনেকে চাকৰি দিম বুলি টোটাল আমাৰ 5 বছৰ মানে 3 বছৰত মেইনলি ইনিশিয়াল 2 ইয়ার্স
2021 up to 2022 2020 আৰু 21ত আপোনালোকে জানে কৰোনা ভাইৰাছৰ ইয়াতে প্ৰকোপ আছিলে কৰোনা ভাইৰাছৰ প্ৰকোপৰ কাৰণে বহুত কাম কৰিব পৰা নাই যিমান কাম আছিলে সব মানে কোভিডটো কন্ট্ৰোল কৰাৰ কাৰণে আৰু যেহেতু নেশনাল ওয়াইড লকডাউন আছিলে নেশনাল ওয়াইড বুলি নহয় ওয়ার্ল্ড ওয়াইড লকডাউন আছিলে তো 2021 চনত 2020 আৰু 2021 চনত তেনেকুৱা ইমান কাম কৰিব পৰা নাই এটো বিটিআর সরকার বুলি নহয় এটো অসম সরকার ভাৰত সরকার গোটেই পৃথিৱীৰ সরকার কোনেও তেনেকৈ কৰিব পৰা নাই যিমান কাম আছিলে সব আমাৰ এটো কৰোনাৰ মানে কন্ট্ৰোল কৰাৰ কাৰণে মানে কামটো কৰা হৈছিল গতিকে 2022 চনৰ পৰা 2025 চনলৈকে টোটাল আমাৰ 10465 আনএমপ্লয়েড ইউথছ বিলাকক সরকারি চাকৰি দিয়া গৈছে ইয়াৰ ভিতৰত এডুকেশন ডিপাৰ্টমেন্টতে আমাৰ 6513 টিচাৰ্স আৰু তাতে সবতকে ডাঙৰ কাম হৈছে আমাৰ 1999 চনত 1999 মানে ইয়াৰত 1999ত কিছুমান মাস্টাৰ বিলাকক তাহানিৰ মানে নলবাৰী আৰু কামৰূপ জিলাত এতিয়া বাক্সা পৰে বাক্সা আৰু তামুলপুৰ ডিস্ট্ৰিক্ট এই ডিস্ট্ৰিক্টবোৰত 1999তে তেখেতসকলে এপইন্টমেন্ট পাইছে কিন্তু 1999 পৰা 2022 চনলৈকে 2022 লৈকে লং 23 ইয়াৰ্স তেখেতসকলে দৰমহাৰ নামত এক পইচা পোৱা নাছিলে 23 ইয়াৰ্স অলমোস্ট many of them were on the verge of retirement হবলৈ মানে হৈছিল তেখেতসকল গতিকে তেখেতসকলে কোনো দৰমহা পোৱা নাছিল এনেই স্কুলত তেখেতসকলে পঢ়াই আছিল 1999 ৰ যে সমস্যা আছিলে এই সমস্যাটো 2022 চনত কমপ্লিটলি 100% এটো ৰিজলভ কৰা হ'ল সকলো যে 1999 ত মানে মাস্টাৰ চাকৰি পাইছিলে অসম গণ পৰিষদৰ দিনত তেতিয়াৰ নলবাৰী বৰপেটা আৰু কামৰূপ জিলাত আজিৰ মানে বাক্সা আৰু তামুলপুৰ ডিস্ট্ৰিক্ট সবকে মানে তেখেতসকলক মানে ৰেগুলাৰাইজ কৰা হৈছে এটো ডাঙৰ এটা এচিভমেন্ট হৈছে আৰু তেখেতসকলৰ পৰিয়াল যেহেতু ইমান বছৰ 23টা বছৰ একো নোপোৱাকে তেখেতসকলে কেনেকৈ চলিল কেনেকৈ তেখেতসকলৰ ল'ৰা ছোৱালী পঢ়া শুনা কৰিল স্কুলত কেনেকৈ গ'ল তেখেতসকলে খোৱা লোৱা কেনেকৈ কৰিলে মানে এটো বহুত দুখ লগা কথা আছিল তো এটো দিয়া গ'ল তো টোটাল আমাৰ মানে 10465 যে এডুকেটেড কোয়ালিফাইড ইউথস আছিলে তেখেতসকলক মানে চাকৰি দিয়া গ'ল ইয়াতে সব ডিপাৰ্টমেন্ট মিলি পেলাই আপোনালোকে প্ৰাউড ফিল কৰিব যিখিনি আমাৰ ইপিএল কৰ্মী আছে বিজেপি কৰ্মী আছে যোৱা 5টা বছৰ যেতে একেলগে সরকার চলালো আমাৰ বডোফা সুপাৰ 50 মিশন বডোফা সুপাৰ 50 মিশন টু ইটস আ ৰিভলিউশনাৰী ইনিশিয়েটিভ মানে বহুতে হয়তো বুজি পোৱা নাই কি সুপাৰ 50 হয় বুলি কিন্তু আমাৰ বডোলেণ্ড অঞ্চলত এনেকুৱা এটা মানে কোৱালিটি এডুকেশনৰ কাৰণে আৰু এডুকেশনৰ এটা কম্পিটিটিভ এনভায়ৰনমেন্ট গঢ়ি তুলিবলৈ বডোফা সুপাৰ 50 মিশনে বহুত মানে এটা ডাঙৰ কাম কৰিছে গতিকে আপোনালোকে জানে বডোফা সুপাৰ 50 মিশনৰ আন্ডাৰত 679 মেৰিটৰিয়াছ ইউথ বিলাকক আমি ফ্ৰী অফ কষ্ট কোচিং দিয়া গৈছে ইউপিএসসিৰ কাৰণে এপিএসসিৰ কাৰণে আইআইটিৰ কাৰণে আৰু মেডিকেল এন্ট্ৰেন্সৰ কাৰণে এই চাৰিটা ডিপাৰ্টমেন্টৰ কাৰণে আমি মানে বডোফা সুপাৰ 50 মিশনটো কৰা হৈছিল আৰু টোটাল 679 মেৰিটৰিয়াছ ষ্টুডেন্টস বিলাকক সাপোর্ট কৰা গৈছে ফ্ৰী অফ কষ্ট প্ৰত্যেকটো ক্ষেত্ৰত তেখেতসকলৰ কিতাপ কাহিনীৰ পৰা আৰম্ভ কৰি থকা মেলা খোৱা যিমান আছে সব মানে এটো ফ্ৰী অফ কষ্ট কৰা হৈছে ডাঙৰ এটা এটো কাম হৈছে গতিকে আমি এটোৰ কাৰণে প্ৰাউড ফিল কৰিব লাগে আমি টোটাল 40টা সমষ্টিত 50টা বডোলেণ্ড আন্দোলনৰ প্ৰথম শহীদ সুজিত নাৰ্জাৰী ডাঙৰীয়াৰ নামত ফাৰ্ষ্ট মাৰ্টাৰ্স অফ বডোলেণ্ড মুভমেন্ট তেখেতৰ নামত 50টা অডিটৰিয়াম হল 40টা সমষ্টিত কিছুমান সমষ্টিত দুটাকে আছে যত মানে ডাঙৰ সমষ্টি আছে বা তেনেকুৱা আৰবান ৰুৰাল ডিভাইড আছে আৰবান এৰিয়া কৰিলে ৰুৰালটো থাকি যায় তেনেকৈ আমি 50টা টোটাল সুজিত নাৰ্জাৰী মেমোৰিয়েল অডিটৰিয়াম হল এইটো মানে বনোৱা হৈছে মাইনাও সেৰাং বুলি এটা নতুন স্কিম আমাৰ বিটিআৰ সরকাৰে লঞ্চ কৰিছিলে মাইনাও সেৰাং টু টোটাল 9865 সেলফ হেল্প গ্ৰুপক 75,000 rupees কে দিয়াৰ কাৰণে প্ৰথম কিস্তি
25,000কে দিয়া গৈছে 9,865 ফেমিলিজবোৰ। গতিকে আপোনালোকে এইটোৰ কাৰণে প্ৰাউড ফিল কৰিব। আমাৰ বিভিন্ন ধৰ্ম অনুষ্ঠান, এই মন্দিৰ, গীৰ্জা, মছজিদ এইবিলাকক ভাল কৰিবলৈ বহুত মানে প্লেচেছ অফ ৱৰ্শ্বিপ বা আমাৰ ধৰ্ম অনুষ্ঠানবিলাক বেয়া অৱস্থাত আছে। কাৰোবাৰ মানে ফ্লোৰ নাই, কাৰোবাৰ মানে টিনটোৱে নাই, কাৰোবাৰ বাউণ্ডাৰী ৱাল নাই, কাৰোবাৰ মানে ৰং লগাব পৰা নাই, তেনেকে বহুত মানে বেয়া অৱস্থাত আছিলে এই ধৰ্ম অনুষ্ঠানবিলাক। এইবিলাক ঠিক কৰিবলৈ আলাৰী চেৰাং বুলি এটা স্কিম ধৰা হৈছিল, বহুত ক্ৰিয়েটিভ এণ্ড ইনোভেটিভ স্কিম। এই আলাৰী চেৰাং স্কিমৰ আণ্ডাৰত টোটেল 2095 প্লেচেছ অফ ৱৰ্শ্বিপ, তাৰমানে ধৰ্ম অনুষ্ঠানবিলাকক মানে ফাইনেন্সিয়েল এছিষ্টেঞ্চ দিয়া গৈছে 2 লাখ টকাকে। এইটোৰ কাৰণে আপোনালোকে প্ৰাউড ফিল কৰিব। গতিকে ৰাজনীতিত হাৰ জিত থাকে, কেতিয়াবা একটা পাৰ্টি জিকিব, কেতিয়াবা এই দ্বিতীয় পাৰ্টিটো জিকিব বা উলট পালট ৰাজনীতিত হৈয়ে থাকে। এইটো মানে নতুন কথা নহয়। আপোনালোকে প্ৰাউড ফিল কৰিব যে বিটিআৰত আমি শান্তি স্থাপন কৰাৰ পিছত আজি গণতন্ত্ৰটো সুদৃঢ় হৈছে, মজবুত হৈছে গণতন্ত্ৰটো। ইয়াতে কোনো আপোনাৰ ভোট কাঢ়ি ল'ব নোৱাৰে, ইয়াতে আপোনাক কোনো জবৰদস্তিকে ভোট দিয়াব নোৱাৰে, ইয়াতে আপোনাৰ যে বাক স্বাধীনতা এইটো কোনেও কাঢ়ি ল'ব নোৱাৰে। আজি ফ্ৰীডম অফ স্পীচ, সকলোৱে যি ইচ্ছা তাকে ক'ব পাৰে। আমাৰ এটা নতুন জেনেৰেশ্যন এতিয়া ওলাইছে যিবিলাক মানে উইদাউট এনি ফিয়াৰ, উইদাউট এনি প্ৰেজুডিচ, উইদাউট এনি ফিয়াৰ অফ ইমপ্লিকেশ্যনছ কথা ক'ব পাৰে। তেখেতসকলে ওলাই আহি আজি আমাৰ অঞ্চলৰ নেতৃত্ব বহন কৰিব, লাহেকৈ সমাজৰ নেতৃত্ব বহন কৰিব। আমাৰ বড়োলেণ্ড অঞ্চলটো তেখেতসকলে আগুৱাই লৈ যাব। তো মই আৰু বহুত কথা ক'বলগীয়া আছিল, লাইভটো বেছি দীঘলীয়া কৰিব বিচৰা নাই। এটাই কথা মোক মানে কিছুমান মানুহে সুধি আছে যে আমাৰ বিটিআৰ ইলেকশ্যনৰ ৰিজাল্টটো 26 তাৰিখত আহিল। 26 তাৰিখত BPF-এ 28টা MCLA চিট জিকি পেলাই এবছলুট মেজৰিটি পাই তেখেতসকলে চৰকাৰ গঠন কৰিলে। CM আৰু ডেপুটি CM-এ শপত গ্ৰহণ কৰিলে 5 তাৰিখত। আজি 8 তাৰিখ হ'ল। তো 26 তাৰিখৰ পৰা 8 তাৰিখলৈকে প্ৰায় 12 দিন হ'ল। 12 দিনত আমি চৰকাৰটো চলিব লাগে, চৰকাৰৰ বিভিন্ন ফাইলছ মুভমেণ্ট হ'ব লাগে। এই ফাইলবিলাক ৰাইজৰ ফাইল হয়, এই কামবিলাক ৰাইজৰ কাম হয়। চৰকাৰ নাথাকিলে ডিপাৰ্টমেণ্টবোৰ নচলে, ডিপাৰ্টমেণ্টবোৰ নচলিলে ৰাইজে ছাৰ্ভিচেছ নাপাব, ৰাইজে ছাৰ্ভিচেছ নাপালে আমাৰ উন্নয়নটো স্থবিৰ হ'ব। গতিকে আমাৰ ডেভেলপমেণ্টটো এফেক্ট হ'ব নালাগে। যিহেতু BPF-এ মানে মেণ্ডেটটো পালে, ৰাইজৰ মেণ্ডেটটো পালে, তেখেতসকলে চৰকাৰ গঠন কৰিলে, আমি BPF-ক কংগ্ৰেচুলেশ্যন জনালোঁ, শুভেচ্ছা জনালোঁ। তেখেতসকলৰ ভাল কামবোৰত আমি কোঅপাৰেট কৰি যোৱাৰ কাৰণে কি কয় এইটো কমিটেড হয়। তেখেতসকলে যিখিনি ভাল ডিচিশ্যন ল'ব, ভাল কাম কৰিব, ভাল প্ৰগ্ৰাম ল'ব, আমি সকলো ভাল কামত আমি তেখেতক সহায় সহযোগিতা আগবঢ়োৱাৰ কাৰণে আমি ৰাজি হৈ আছোঁ বা ৰেডি হৈ আছোঁ। কিন্তু এই যে 12 দিন যে গুচি গ'ল 26 তাৰিখৰ পৰা আজিলৈকে, ফুল প্লেজেড চৰকাৰটো যে গঠন কৰিব পৰা নাই, এতিয়ালৈকে আমাৰ এক্সিকিউটিভ মেম্বাৰ তেখেতসকলে নমিনেট কৰিব পৰা নাই, ডিপাৰ্টমেণ্ট এলোকেট কৰিব পৰা নাই। এইটো আমাৰ বিটিআৰ অঞ্চলৰ কাৰণে ভাল নহয়। তো মই BPF-ৰ নেতৃবৃন্দক অনুৰোধ জনাইছোঁ তেখেতসকলে যাতে সোনকালে এক্সিকিউটিভ মেম্বাৰ্ছবিলাক নমিনেট কৰে, ডিপাৰ্টমেণ্টবিলাক ডিষ্ট্ৰিবিউট কৰি দিয়ে, ৰাইজৰ কামবিলাক যাতে সোনকালে কৰে, যিমান আমাৰ ফাইল মুভমেণ্ট আছে ফাইল মুভমেণ্টবিলাক ভালকৈ কৰে। আৰু যিহেতু এতিয়া ভাল কথাটো হ'ল যে আমাৰ বিটিআৰ কাউন্সিলৰ এডমিনিষ্ট্ৰেশ্যনটো ইট ইজ দি ফাৰ্ষ্ট autonomous council, first territorial council to have 100% e-governance online. চৰকাৰী কামবিলাক সব অনলাইন কৰিব পাৰে এতিয়া। টোটেল e-governance এইটো কৰা হৈছে। এইটো ডাঙৰ এটা ইনিচিয়েটিভ আৰু ডাঙৰ এটা এচিভমেণ্ট, যাৰ দ্বাৰা বহুত ইজিলি য'তে নাথাকক কিয় আমাৰ CM ডাঙৰীয়া য'তে নাথাকক কিয় অনলাইন এপ্ৰুভ কৰিব পাৰে, ডেপুটি CM য'তে নাথাকক কিয় অনলাইন এপ্ৰুভ কৰিব পাৰে, EM বিলাকে য'তে নাথাকক কিয়, প্ৰিন্সিপাল ছেক্ৰেটাৰী য'তে নাথাকক কিয় অনলাইন এইটো এপ্ৰুভ কৰিব পাৰে ফাইলবোৰ চাই পেলাই। গতিকে এইটো বহুত ইজি হয়।
এই কাৰণে মই অনুৰোধ কৰিছোঁ আমাৰ বড়োলেণ্ড পিপলছ ফ্ৰণ্টৰ মাননীয় নেতা ছাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু ৰিহন দৈমাৰী ডাঙৰীয়া যাতে সোনকালে আপোনালোকে মানে EM-বোৰ যাতে ডিষ্ট্ৰিবিউট কৰি দিয়ে, ডিপাৰ্টমেণ্টটো এল'কেট কৰি দিয়ে, যাতে ডিপাৰ্টমেণ্টবিলাকৰ কামটো সোনকালে হয়, ৰাইজে যাতে যাই পেলাই কামবোৰ পায়, ছাৰ্ভিচেছবিলাক পায়। চাওক, আল্টিমেটলি চৰকাৰত বহিলেও অপজিশ্যনত বহিলেও আপোনালোকৰ মানে কামটো হ'ল পাব্লিক কাম, পাব্লিক সেৱা, পাব্লিক সাৰ্ভিস। এইটো হয় গভৰ্ণমেণ্টত আছে বুলি এইটো কাৰো পাৰ্চনেল প্ৰপাৰ্টি নহয় বা এইটো কোনো পাৰ্চনেল কাম নহয়, এইটো পাব্লিকৰ কাম হয়, পাব্লিক সেৱা হয়, ৰাইজৰ সেৱা হয়। গতিকে আপোনালোকে সোনকালে যাতে মানে EM-বোৰ মানে আপোনালোকে এল'কেট কৰি দিয়ে আৰু সোনকালে ডিপাৰ্টমেণ্টবিলাক ডিষ্ট্ৰিবিউট কৰি দিয়ে, ৰাইজৰ কামটো যাতে মানে স্পীডি মেনাৰত লৈ যায়, যাতে মানে ৰাইজৰ মানে সুবিধাটো মানে আপোনালোকে দিব পাৰে আৰু ৰাইজৰ সমস্যাবোৰ সমাধান কৰিব পাৰে, আমাৰ বড়োলেণ্ড অঞ্চলটো আগুৱাই নিব পাৰে, যে ডেভেলপমেণ্টটো মানে স্পীডি মেনাৰত যাতে লৈ যাব পাৰে। এইটোৰ কাৰণে মই BPF-ৰ নেতৃবৃন্দক মই অনুৰোধ কৰিছোঁ। মই আৰু বেছি কথা ক'ব বিচৰা নাই। মই সকলোকে শুভেচ্ছা যাচিছোঁ। সকলোকে শুভেচ্ছা যাচিছোঁ, বিশেষকৈ আমাৰ BPF-ৰ নেতৃবৃন্দক মই শুভেচ্ছা যাচিছোঁ। আমি 5 বছৰ কৰিলোঁ, এতিয়া আপোনালোকৰ 5 বছৰ সময় আছে, ৰাইজক ভালকৈ সেৱা কৰক। আমি আপোনালোকক সহায় সহযোগিতা কৰি যাম, বিৰোধীৰ আসনত বহি পেলাই। য'ত আপোনালোকক মানে কিবা যদি ভুল হৈ যায় আমি উনুকিয়াই দিব লাগে আমি উনুকুৱাই দিম, য'ত আপোনালোকক সহায় কৰিব লাগে আমি সহায় কৰি যাম। গতিকে let us build a new Bodoland, let us build a prosperous Bodoland, a peaceful, prosperous, so that everyone lives here with dignity, with a lot of joy, and everyone has quality education, quality life, and let us live a very harmonious life in Bodoland. We have seen a very difficult past for last 40-50 years. We have seen conflict, we have seen internal displacement, we have seen armed insurgency movement, deaths, destruction, instability. We have seen everything. Now I think it's for time for us to give a very what shall I say, stable situation for our younger generation, so that they grow up without fear, without frustration, and see a very hopeful future and lead the society the way they want. Thank you so much everyone for joining me live, and my apologies, I have been doing live for the last 1 week, 10 days, very frequent live. For next few days I may not come live, but best wishes to all of you, and in advance happy Deepavali or happy Diwali to all of you. Thank you.